ইজ ফুড ডায়েৰী এণ্ড ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালে। আজি হ'ল ছেটাৰডে আৰু এতিয়া বাজিলে 2টা আৰু ভাবিলোঁ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিম। যোৱাকালি মই ক'ভিডৰ ছেকেণ্ড ড'জ ভেকচিন লৈ আহিলোঁ আৰু যোৱাকালি মই বনোৱা কেকৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। খাবলৈ খুবেই টেষ্টি হৈছিলে। যিহেতু আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টখন ৰেড জ'ন আৰু সেইকাৰণে এতিয়া মাছ মাংস পাবলৈ নাই আৰু এই কেকৰাখিনি দিছিলে আমাৰ ঘৰৰ ওচৰৰ মানুহ এগৰাকীয়ে। কেকৰাখিনি মই 5 মিনিট সময় বইল কৰি লৈছোঁ আৰু এতিয়া এইখিনি চাফা কৰি ল'ব লাগিব। কেকৰাৰ সৰু সৰু ঠেংবোৰ মই পেলাই দিছোঁ, কিন্তু যিটো ডাঙৰ ঠেং থাকে সেইটো ৰাখি থৈ দিছোঁ, সেইটো খাব পাৰি। আৰু এতিয়া কেৰাহী এখনত দি দিছোঁ সৰিয়হ তেল আৰু তেলখিনি গৰম হওঁতে দিছোঁ এখিলা তেজপাত আৰু লগতে 2টা সৰু টুকুৰা ডালচেনি আৰু এতিয়া দিম অকণমান হালধি আৰু এতিয়া দি দিম কাটি লোৱা পিঁয়াজখিনি। এইখিনি অকণমান সময়ৰ কাৰণে ভাজি ল'ম। পিঁয়াজখিনি সোনকালে সিজিবৰ কাৰণে দিছোঁ নিমখ আৰু এতিয়া দিছোঁ আদা নহৰুৰ পেষ্ট। এইখিনি অকণমান সময় ভাজি ল'ম যাতে আদা নহৰুৰ পেষ্টখিনিৰ কেঁচা গোন্ধটো গুচি যায়। আৰু এতিয়া দি দিছোঁ কেকৰাখিনি। কেকৰাখিনি দিয়া হোৱাৰ পিছত আকৌ ভাজি লৈছোঁ। আৰু এতিয়া দি দিম অকণমান ৰেড চিলি পাউডাৰ। আৰু এতিয়া দিছোঁ আগতে বইল কৰি লোৱা কেইটুকুৰামান আলু। এইখিনি দি আকৌ ভাজি ল'ম। আৰু এতিয়া পিঁয়াজ, আদা, নহৰু, জালুক আৰু তৰমুজৰ গুটি, পুদিনা, নৰসিংহৰ পাত, মান ধনিয়া আৰু জলকীয়া 3টা মই একেলগে পেষ্ট বনাই ল'ম। এতিয়া বনাই লোৱা পেষ্টখিনি ইয়াতে দি দিম। এতিয়া অকণমান পানী দি দিছোঁ।
এইখিনি অকণমান মই উতলিবৰ কাৰণে এৰি দিম। আৰু দিছোঁ এতিয়া কেকৰাৰ ডাঙৰ ঠেংখিনি। আৰু এতিয়া এইখিনি উতলি আছে ভালদৰে। তাতে দিছোঁ জিৰা আৰু গৰম মছলা অকণমান। এইখিনি সময়তে মই আলু কেইটুকুৰমান ভাঙি ল'ম। এনেকৈ আলু ভাঙি দিলে গ্ৰেভিটো খাবলৈ খুবেই টেষ্টি হয়। আৰু এতিয়া দি দিছোঁ অকণমান মেগী মছলা। এইটো অপশ্যনেল হয়, আপোনালোকে স্কিপ কৰিব পাৰে, কিন্তু মোৰ ভাল লাগে সেইটোৰ কাৰণে মই দি দিলোঁ। এইখিনি ভালদৰে মিহলাই ল'ম। আৰু এতিয়া এখিলা মান ধনিয়া পাত ছিঙি দিম। আৰু মোৰ কেকৰাখিনি এতিয়া ৰেডি হৈ গ'ল। হেল্ল' এভৰিৱান। বতৰটো ইমান ভাল নহয়, ডাৱৰীয়া বতৰ, কিনকিনকৈ বৰষুণ দি আছে। তো মই ভাবিলোঁ চাহ একাপ খাই লওঁ। আৰু চাহটো কিহেৰে খাওঁ আহক আপোনালোকক দেখুৱাই থাকোঁ। এতিয়া মই বনাবলৈ লৈছোঁ পকৰি। তাৰ কাৰণে লৈছোঁ অকণমান বেচন, আৰু দি দিছোঁ হালধি, সোৱাদ অনুযায়ী নিমখ, নৰসিংহৰ পাত, আৰু লগতে দিছোঁ পুদিনাৰ পাত সৰু সৰুকৈ কাটি পেলাই। আৰু দিছোঁ পিঁয়াজ, প্ৰথমে মই এনেদৰে হাতেৰে অকণমান মিহলাই লৈছোঁ আৰু পানী দি পেলাই ভালদৰে সানি লৈছোঁ। এতিয়া কেৰাহী এখনত ৰিফাইন অইল গৰম কৰি পকৰিখিনি ভালদৰে ভাজি ল'ম।
এয়া মোৰ নৰসিংহ পাতৰ পকৰি ৰেডি হৈ গ'ল। বৰষুণৰ বতৰ, তাতে আকৌ নৰসিংহৰ পকৰি আৰু লগতে ৰঙা চাহ একাপ। মই চাহখিনি খাই থাকোঁতে আহি গ'ল চুনু। আমি থাম সাবস্ক্রাইব করক বুলি কইয়া। মর্নিং, গুড মর্নিং এভরিওয়ান। এতিয়া বাজিলে ৰাতিপুৱাৰ 8টা আৰু আমাৰ চুনে বদমাছি কৰি আছে। যোৱাকালি ভিডিঅ'টো শেষ কৰা নহ'লে আৰু তাকে ভাবিছোঁ ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। কি ক'বা কি ক'বা? আহা আহা, কিবা ক'বা ভিডিঅ'ত কিবা ক'বা নে? এইটো আমাৰ চুনু, টিকলু চুনু বদমাছি কৰি থাকে। নে কিবা এটা কোৱা, বাই বাই বুলি কোৱা। কি কৰিবা? আমাৰ চুনু টিকলু কিতাপ পঢ়িব ওলাইছে। ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই যে দেখাইছিলোঁ কেক কৰাৰ ৰেচিপিটো, সেয়া এবাৰ ট্ৰাই কৰি যাব। খুবেই টেষ্টি হয় তেনেকৈ বনালে।